Hello everyone, good evening and welcome back to our channel. Our Assam and its culture বা অসম আৰু ইয়াৰ সংস্কৃতি আমি যিসমূহ জাতি জনগোষ্ঠীৰ উৎসৱ বা তেওঁলোকৰ সাজপাৰ বা তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে আমি যিটো ভিডিঅ' সিৰিজ কৰি আছিলোঁ, আজি আমি চুতীয়া জনগোষ্ঠীটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। চুতীয়াসকলো হৈছে অসমৰ এটা অন্যতম জনগোষ্ঠী আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ আছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ সাজপাৰ আছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ আছে। আৰু আপোনালোক সকলোৱে জানে যেহেতু অসমত থকা প্ৰতিটো জনগোষ্ঠীৰে নিজস্ব কিছুমান তেওঁলোকৰ সংস্কৃতি আছে, তেওঁলোকৰ নিজস্ব উৎসৱ আছে, তেওঁলোকৰ নিজস্ব কিছুমান সাজপাৰ আছে আৰু সেইসমূহৰ ওপৰত ভিত্তি কৰি অসমৰ পৰীক্ষাসমূহত প্ৰায় প্ৰশ্ন আহি থকা দেখা যায়। যিকোনো ধৰণৰ পৰীক্ষাতে অসমৰ যিকোনো ধৰণৰ পৰীক্ষাতে তেনেকুৱা ধৰণৰ এটা বা দুটা প্ৰশ্ন আমি সদায় দেখিবলৈ পাওঁ যে কোনোবা এটা উৎসৱৰ নাম ক'ব বা কোনোবা এটা সাজপাৰৰ নাম ক'ব আৰু সেই সাজপাৰৰ নামটো গৈ পেলাই সুধিব যে এই দেশটো তলৰ কোনটো জনগোষ্ঠীৰ বা এই উৎসৱটো তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে। সেইকাৰণে আমি সেই গোটেই যিসমূহ জনগোষ্ঠীৰ তেনেকুৱা ধৰণৰ উৎসৱসমূহ আছে সেই গোটেইখিনি আমি আপোনালোকৰ ওচৰত আনিবলৈ চেষ্টা কৰিছোঁ। তো আজি আমি চুতীয়া জনগোষ্ঠীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। তেন্তে চুতীয়া জনগোষ্ঠী, চুতীয়াসকল হৈছে অসমৰ এটা অন্যতম প্ৰাচীন জনগোষ্ঠী আৰু সেই চুতীয়া চু মানে হৈছে ভাল, টি বা জেটি মানে হ'ল আকাশৰ তৰা আৰু তাৰ লগত কি হৈছে ইয়া প্ৰত্যয় যোগ হৈ পেলাই চুতীয়া শব্দ হৈছে আৰু চুতীয়া শব্দৰ অৰ্থ হৈছে গুণী বা উচ্চ জাতৰ মানুহক বুজায়। আৰু এই চুতীয়া শব্দটোৰ চু মানে হৈছে ভাল, টি বা জেটি মানে হ'ল আকাশৰ তৰা, অৰ্থাৎ চুতীয়া শব্দ কি বুজায়? গুণী বা উচ্চ জাতৰ মানুহ বা ভাল মানুহ, তেনেকুৱা ধৰণৰ উচ্চ চিন্তাধাৰী ব্যক্তি এনেকুৱা ধৰণৰ বুজায়। তো চুতীয়া শব্দটোৱে কি বুজায় আপোনালোকে বুজি পালে। আৰু চুতীয়াসকল বৰ্তমান লখিমপুৰ, ধেমাজি, যোৰহাট, গোলাঘাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাত চুতীয়াসকলৰ বসতি দেখিবলৈ পোৱা যায়। কিন্তু অকল এইকেইখন জিলাতে নাথাকে, অসমৰ প্ৰায় জিলাতে তেওঁলোকৰ কম বেছি পৰিমাণে এটা জনসংখ্যা নিশ্চয় দেখিব পোৱা যায়। কিন্তু বিশেষকৈ লখিমপুৰ, ধেমাজি, যোৰহাট, গোলাঘাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ ইত্যাদি জিলাসমূহত অলপমান তেওঁলোকৰ জনবসতিটো বেছিকৈ দেখা যায়। সেইকাৰণে মই এইখন জিলাৰ কথা উল্লেখ কৰিছোঁ। ইয়াৰ বাহিৰেও নগাঁও, কাছাৰ, কৰিমগঞ্জ, মৰিগাঁও, কাৰ্বি আংলং, কামৰূপ আৰু দৰং জিলাতো কিছুসংখ্যক চুতীয়া লোকে বাস কৰে। আৰু এই জনগোষ্ঠীটো কিছুমান শ্ৰেণীত ভাগ কৰা হৈছে। সেই ভাগসমূহ হৈছে বুৰুক চুতীয়া, বৰাহী চুতীয়া, বিহিয়া চুতীয়া, লফাই চুতীয়া, বেবেজীয়া চুতীয়া ইত্যাদি চুতীয়াসকলৰ বংশৰ নাম। তেওঁলোকক কিছুমান শ্ৰেণীত ভাগ কৰা হয়। সেই ভাগসমূহ হৈছে বুৰুক চুতীয়া, বৰাহী চুতীয়া, বিহিয়া চুতীয়া, লফাই চুতীয়া, বেবেজীয়া চুতীয়া ইত্যাদি। ধাৰ্মিক আৰু বৈবাহিক সম্পৰ্ক পতাৰ ফলত চুতীয়াসকলৰ পৰাই চাৰিটা ভাগত পিছত তেওঁলোক ভাগ হয়। সেইটো হৈছে হিন্দু চুতীয়া, আহোম চুতীয়া, মিৰি চুতীয়া আৰু দেউৰী চুতীয়া। এই চাৰিটা প্ৰধান ভাগত তেওঁলোকক ভাগ কৰা হয়। তাৰপিছতে আমি চুতীয়াসকলৰ সাজপাৰৰ বিষয়ে অলপমান জানি লওঁ। চুতীয়াসকলে বিভিন্ন ধৰণৰ সাজপাৰ পৰিধান কৰে। তেওঁলোকে নিজৰ তাঁতশালত বৈ তেওঁলোকৰ শিপিনীসকলে তেওঁলোকৰ পুৰুষ আৰু মহিলাৰ বাবে বা তেওঁলোকৰ ল'ৰা ছোৱালীৰ বাবে বিভিন্ন ধৰণৰ সাজপাৰ তেওঁলোকে তৈয়াৰ কৰে। সেই সাজপাৰবোৰৰ কি বুলি জনা যায় আমি সেই কথাকেইটা জানিম। চুতীয়াসকলৰ মাজত বয়স অনুসৰি মহিলাসকলৰ ভিন্ন ভিন্ন সাজপাৰ দেখা পোৱা যায়। শান্তি বিয়া হোৱাৰ আগলৈকে, অৰ্থাৎ ছোৱালীসকলৰ যি তুলনি বিয়া বুলি কয় আমাৰ এইফালে, সেই বিয়া হোৱাৰ আগলৈকে তেওঁলোকে কি কৰে, বুকুত গামোচা আৰু কঁকালত মেখেলা মেৰিয়াই লয়। শান্তি বিয়া হোৱাৰ পাছত তেওঁলোকে গামোচাৰ সলনি বুকুত ৰিহাখন পিন্ধিবলৈ লয়। বিয়া হোৱাৰ পাছত ৰিগু, অৰ্থাৎ এই যে ছোৱালীজনীয়ে দেখিছে এইখনক কি বুলি কোৱা হয়, ৰিগু বা ইগু বুলি কোৱা হয় সেই মেখেলাখনক। আৰু তাৰ ওপৰত জকাচিবা মানে কঁকালত মৰা এখন কাপোৰ, সেই কঁকালত মৰা কাপোৰখনৰ নাম কি হৈছে জকাচিবা। আৰু ৰিহাখন পৰিধান কৰে। আৰু তেওঁলোকে ডিঙিত বা কাণত বিভিন্ন ধৰণৰ অলংকাৰ পৰিধান কৰে। ইয়াতে সেই গোটেইখিনি এখন মই ফটো সংগ্ৰহ কৰি আনিছোঁ ইণ্টাৰনেটৰ পৰা। সেই ফটোখনৰ জৰিয়তে আপোনালোকে ইয়াতে জানিব পাৰিব। ছোৱালীজনীৰ পিছফালে যিটো মাৰি আছে সেইটোক গাটি কি বুলি কয়। কাণফুলি, মাদলি, এডাল মাদলি পিন্ধি আছে, তাৰপিছত এডাল জোনবিৰি পিন্ধি আছে।
তাৰপিছতে এই কাপোৰখনক ৰিহা বা ৰিচা বুলি কয়। এইটো হাঁচতি বুলি কয়। তাৰপিছতে মেখেলাখনৰ নাম হৈছে ইগু বা ৰিগু, চোনবিৰি, গামখাৰু, উচুন, ডবোৱা কটাৰী ইত্যাদি। তো এইখিনি কথা আপোনালোকে বুজি পালে। তেওঁলোকৰ মেইনলি আপোনালোকে ইয়াতে দুটা বস্তুৰ কথা জানি ল'ব। এখন হৈছে ৰিগু আৰু জকাচিপা। মেখেলাখনৰ নাম তেওঁলোকে পৰিধান কৰা মেখেলাখনৰ নাম হৈছে ৰিগু, আৰু মেখেলাখনৰ ওপৰত মেৰিয়াই ৰখা কাপোৰখনৰ নাম হৈছে কি? জকাচিপা। তাৰ উপৰিও চুতীয়াসকলে বিভিন্ন অলংকাৰ তেওঁলোকে পৰিধান কৰে। মাদলি, দুগদুগী, জোনবেৰী, গলপতা, গামখাৰু, উচুন আৰু চুৰিয়া, এই অসমীয়া গহনাসমূহ তেওঁলোকে পৰিধান কৰে। ঠিক আছে। তেওঁলোকৰ যদি খাদ্য সম্ভাৰলৈ চোৱা যায়, তেওঁলোকে কেনেকুৱা ধৰণৰ খাদ্য, আমাৰ নৰ্মেলি যি ভাত, মাছ, মাংস, সেই তেনেকুৱা আমি যি খাদ্য খাওঁ তেওঁলোকেও সেই খাদ্যই গ্ৰহণ কৰে। তাৰ উপৰিও তেওঁলোকে শুকান মাছৰ এক তেওঁলোকৰ খাদ্য আছে। শুকান মাছ তৈয়াৰ কৰে। সেই শুকান মাছৰ এক বিশেষ খাদ্য তেওঁলোকে খায়। সেই শুকান মাছ চুতীয়া জনগোষ্ঠীৰ এক প্ৰিয় খাদ্য। ঠিক আছে। তাৰপিছতে উৎসৱ যদি চাওঁ, তেওঁলোকে বিহু পালন কৰে। বহাগ বিহু, মাঘ বিহু, কাতি বিহু আৰু অন্য বিভিন্ন ধৰণৰ পূজা পাতল তেওঁলোকে কৰে। তাৰ লগতে তেওঁলোকৰ দুটা মুখ্য তেওঁলোকে উৎসৱ আছে। এটা হৈছে পানী তোলা, বৰসবাহ আৰু কেঁচাই খাতি পূজা। চুতীয়াসকলে কোন গোসানীক পূজা কৰে? কেঁচাই খাতি গোসানীক পূজা কৰে বা কেঁচাই খাতি পূজা তেওঁলোকে পালন কৰে। তাৰ লগতে তেওঁলোকৰ আৰু এটা ইম্পৰ্টেণ্ট উৎসৱ হৈছে পানী তোলা, বৰসবাহ। মনত ৰাখিব, এইটো হৈছে পানী তোলা, বৰসবাহ, আৰু এয়া হৈছে শুকান মাছ শুকুৱাই থোৱা দেখা গৈছে। তো চুতীয়াসকলৰ বিষয়ে জানিব লগা ইমানখিনিয়ে আছিলে। মই নেটত বা কিতাপত খুচৰি যিখিনি পাইছোঁ সেইখিনি তেওঁলোকৰ যিখিনি উপলব্ধ আছে সেইখিনি আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। ইয়াতে কিছু যিখিনি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট সেই গোটেইখিনি তথ্যই মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ। তাৰ বাহিৰেও কিছু তথ্য থাকিব পাৰে এটা জনগোষ্ঠী বা এটা জাতিৰ বিষয়ে ইমান থুলমূলকৈ, ইমান সহজতে গোটেইখিনি যিহেতু জানিব নোৱাৰি। তো যিখিনি আছে সেইখিনি আমাক পৰীক্ষাৰ কাৰণে প্ৰয়োজন নহয়। মই যিখিনি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট সেইখিনি আপোনাৰ ওচৰত লৈ আহিছোঁ। ঠিক আছে। তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, কিবা সুধিব লগা থাকিলে কমেণ্টত লিখিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। ধন্যবাদ।